हेलो नमस्कार मैं शिखा पुनर्बार आपनालोকক मोर चेनेलলৈ स्वागतम जनाइছো। আজি মই বনাব লৈছো চকলেট কেক। ইয়াৰ কাৰণে লাগিব দুটা অৰিও ডাঙৰ বিস্কিট আৰু আপোনালোকে যিকোনো চকো ক্ৰীম বিস্কিট ল'ব পাৰে। এটা মিক্সি জাৰ লৈছো। ইয়াত মই গোটেই বিস্কিটখিনি খুলি তাত দি লৈ এটা পাউডাৰ বনাই লম। আৰু এইখিনিতে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্যামিলি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। বিস্কিটখিনি অলপ পাউডাৰ বনোৱাৰ পিছত মই ইয়াত গাখীৰ এড কৰিম। বেটাৰটো মই বনাই লম। আপোনালোকে যদি ইচ্ছা কৰে পাউডাৰখিনি উলিয়াই এটা বাউলত এইখিনি মিক্স কৰিব পাৰে আৰু মই ইয়াত দিলো বেকিং পাউডাৰ আধা চামুচ। এতিয়া আকৌ এইখিনি মই গ্ৰাইণ্ড কৰিম ধুনীয়া পেষ্ট এটা হোৱালৈ। এয়া মোৰ ধুনীয়া বেটাৰ এটা ৰেডি হ'ল আৰু মই এতিয়া এটা কেক টিন লম। টিনটো জোখত এখন পেপাৰ কাটি লৈছো আৰু প্ৰথম টিনটোত অইল লগাই আকৌ পেপাৰখন দি আকৌ মই অইল লগাই এতিয়া বেটাৰখিনি মই ঢালি দিছো আৰু এইখিনি বেটাৰখিনি ঢালি হোৱাৰ পাছত মই ধুনীয়াকৈ আকৌ টেপ কৰি দিম কাৰণ বাবলছখিনি উঠি থাকিলে কেকটো দেখিবলৈ বেয়া হয়। আকৌ মই টেপ কৰি দিছো। এতিয়া ইফালে এখন মই কেৰাহীত এডাল ষ্টেণ্ড ৰাখি মই বেটাৰটো দি দিছো আৰু ধুনীয়াকৈ ঢাকোন দি মই 35 মিনিট বা 40 মিনিটৰ কাৰণে ৰাখি দিম লো ফ্লেমত। 35 মিনিট হোৱাৰ পিছত মই চাওঁচোন এখন ছুৰীৰ সহায়ত মই চাইছিলো এয়া কেকটো হোৱা নাই 35 মিনিটলৈ প্ৰায় 10 মিনিট। আকৌ মই ঢাকোন মাৰি ৰাখি দিম। আকৌ মই এয়া প্ৰায় 45 মিনিটৰ পাছত চাইছো ছুৰী কটাৰীখন চাফা হৈ আহিছে যিহেতুকে কেকটো এতিয়া ৰেডি আৰু মই ঠাণ্ডা হোৱাৰ পাছত এয়া মই এখন ছুৰী কটাৰ সহায়ত সাইডটো কাটি লৈছো আৰু এতিয়া মই কেকটো এখন প্লেটত উলিয়াই দিম আৰু এয়া মোৰ কেক ৰেডি আৰু ইয়াৰ যিটো বাটাৰ পেপাৰ আছিল সেইখন মই এৰুৱাই দিছো আৰু অলপ ড্ৰাই ফ্ৰুটছ কাজুৰ গুৰি অলপ মই ইয়াত দেখিবলৈ ভাল লাগিবৰ কাৰণে দি দিছো আৰু এয়া চাওক মই কাটি দেখুৱাইছো আৰু ধুনীয়া বিস্কিট বা চকলেট কেক ৰেডি। বহুত সহজ এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় মোক কমেন্টত জনাবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।